এইদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে ভক্তসকলে। ইয়াৰ ৰহাৰ দৃশ্য দেখুৱাইছো। ৰহাটোৰ অনুৰূপ পৰিৱেশ, ঢাক ঢোলৰ শব্দৰে মুখৰ হৈছে ৰহাৰ পূজা মণ্ডপ। সকলোৱে এইদৰে চাকি বন্তি জ্বলাই দেৱীক পূজা অৰ্চনা কৰিছে। আৰু এই সন্দৰ্ভত আমাৰ ৰহাৰ সংবাদদাতা কুঞ্জ কাকতিৰ এক প্ৰতিবেদন আগবঢ়াইছো। নিশ্চিতভাৱে ক'ব লাগিব আজি মহানৱমী আৰু এই মহানৱমীৰ দিনা বৰ্তমান মই উপস্থিত আছোঁ ৰহাৰ এখন অন্যতম পূজা জ্যোতি সংঘৰ পূজাত উপস্থিত আছোঁ। ৰহাৰ পণ্ডিত গোপীনাথ বৰদলৈ বিদ্যাপীঠ প্ৰাংগণত আয়োজিত হোৱা এই ৰহাৰ এই পূজাখনি এবাৰ প্ৰতিষ্ঠিত হৈ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু আজি মহানৱমী মহানৱমীক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ৰহাটো উখল মুখল পৰিৱেশ ব্যাপক দেখিবলৈ পোৱা গৈছে। বৰ্তমান মই ৰহাৰ জ্যোতি সংঘৰ যিখন পূজা তাৰ পৰা দেখুৱাই আছোঁ আৰু ভক্তসকলে পুৱাৰ পৰা ওলাই আহি মা দেৱী দুৰ্গা আশীৰ্বাদ দেখিবলৈ পোৱা গৈছে। আৰু সেই সময়ত দাল ইছলামসকলক মোৰ ইয়াৰ বিষয়ে দেখুৱাই আছে দেখিবলৈ পোৱা গৈছে বৰ্তমান ৰাইজ ওলাই আহিছে আৰু পুৱাৰ পৰা ওলাই আহি তেওঁলোকে মা দেৱীৰ আশীৰ্বাদ দেখিবলৈ পোৱা গৈছে। মই পূৰ্বৰ পৰা কৈছোঁ যিহেতু আমি বিভিন্ন দুৰ্গাবৰ্ষ পৰিৱেশৰ বাবে আমি বিভিন্ন উৎসৱ পালন কৰিব দেখিব পাৰিছোঁ, কিন্তু যিহেতু সুনিশ্চিত পৰিৱেশ নাই, গতিকে এতিয়া ভক্তবিলাক ওলাই আহি মুখ্যমন্ত্ৰী তেওঁলোকে পূজা কৰিব পৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাইজৰ যদি এগৰাকী লোক আছে মই মাতিবলৈ চেষ্টা কৰিম। আজি মহানৱমী কেনেকুৱা ধৰণৰ আজি মহানৱমী এতিয়া পূজা চলি আছে। মই এইকেইদিনে আজি মহানৱমী সন্ধিয়ালৈ পূজা চলিব। আমাৰ 35তম বৰ্ষ এইবাৰ পূজা আমাৰ জ্যোতি সংঘৰ বানপানীৰ কাৰণে অলপ অনুষ্ঠিতকৈ পতা গৈছে পূজা ভাগ। তথাপিও প্ৰাকৃতিক দৃশ্য কিছুমান দেখুওৱা গৈছে বাহিৰত। সেয়াই আৰু ৰাইজৰ আপোনাৰ মই পুনৰ ইয়াত দেখাবলৈ জনাইছোঁ যিহেতু আমি মধ্য অসমৰ ৰহাত শেহতীয়াকৈ দুটা বানে প্ৰস্তুত কৰি গৈছিলে, গতিকে ৰাইজৰ মন যদিও পূজা তথাপিও অলপ সমস্যাৰ মাজেৰে তেওঁলোকে ৰাইজসকলে পূজা নিশ্চিত কৰিছে। তেওঁলোকে জাক জমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে। দেখিবলৈ পোৱা গৈছে বহুত ভক্তমান আহিছে। মই এজনে নকলে যাম বাইদেউ পূজা আজি মহানৱমী কি ক'ব? আজি মহানৱমী কি ক'ব? বহুত ভাল লাগিছে নৱমী। আমি নৱৰাত্ৰি 9 দিন ব্ৰতত আছোঁ। ব্ৰতত থাকি দেৱী দুৰ্গা মাক প্ৰাৰ্থনা কৰিছোঁ যাতে বছৰটো সুকল মংগল হয় আৰু দুবছৰে কৰোণাৰ কাৰণে নহ'লে, গতিকে এই বছৰ হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু যেতিয়া দেখিবলৈ পোৱা গৈছে সেই কণমানি আছে মই তাইক কাষলৈ যাম। পূজা কেনেকুৱা হ'ব? বহুত ভাল লাগিছে, ভাল লাগিছে। তেনেকৈ একো লোৱা নাই, সেয়া কৰিবলৈ আহিছোঁ। তোমাক দেখিবলৈ আৰু আছে মই চেষ্টা কৰিম দাদা শেহতীয়াকৈ দুটাকৈ বানে আমাৰ ৰহা বিভক্ত কৰিছোঁ। তাৰ পাছত আমি সকলোৱে পূজাটো অনুষ্ঠিত কৰিছোঁ। আপোনালোকে জাক জমকতাৰ বাদ দি পেলাই আচলতে গুৰুত্ব দিছে, কি ক'ব? আমি এই আজি মহানৱমীত সমূহ অসমবাসীক মই জ্যোতি সংঘৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ। আৰু লগতে এই দুৰ্গা মাৰ কাৰণে আমি প্ৰতি বছৰে কৰি আহিছোঁ। সেয়া আমাৰ 35তম বৰ্ষ। আৰু এই 35তম বৰ্ষত আমি দুৰ্গা পূজা যেনেদৰে কৰিছোঁ তাৰ লগতে এই বানপানীৰ বিষয়েও আমি যদি এটা বানপানী আমি এটা বেক চাইডে আমাৰ মণ্ডপৰ ফিল্ডত আমি দেখাইছোঁ যে বানপানী যিটো আমাৰ সমস্যা আছে এই সমস্যাটোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে বা মহানগৰীৰ দৃশ্য দৰ্শকসকলক দেখুৱাব বিচাৰি মহানগৰীৰ সাতগাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক দীপাঞ্জলি শৰ্মা।